আহিল হে মন্ত্ৰী মহোদয়, বুকুৰ আপোন ৰঙালী বিহু। আপোনাক মাতিম আহিব কিন্তু, আমাৰ চুবুৰীৰ বিহুতলীলৈ মঞ্চ উদ্বোধন কৰিব। বিহুৰ বিষয়ে নকলেও ফটো খুজিব পাৰি, লাভ কিন্তু আপোনাৰে। নাই, এতিয়া হেলিকপ্টাৰেৰে আহিব নালাগে, এতিয়া মথাউৰি নাভাগে নহয়, এতিয়া আমাৰ গাঁঠিৰ ধনহে ভাগে। বিশ্বাস কৰিব, বিহু পাতিবলৈ ৬-৭ লাখ টকা লগা হ'ল। ৬টা গানত ৪ লাখ দিব লাগে। তাকো আমি যে ভোট দি ৰাষ্ট্ৰীয় মঞ্চত সফল কৰোঁ, তেওঁলোকক ৪ লাখ লাগে। কি ক'ম তেওঁলোকক, আপোনালোকৰ দৰে একেহে চব। ভোট খোজোতে নিজে হাতযোৰ কৰিব, গান গাবলৈ মাতিলে মেনেজাৰৰ লগত কথা পাতিব লাগিব। দোষ আমাৰো নোহোৱা নহয়হে, আমি কিয় মাতিব লাগে আপোনাক বা তেওঁলোকক? আমি নামাতিলে আপোনালোকে নিজে আহিব লাগিব, নহয় জানো? কাৰণ আমাৰ আঙুলিৰ মূল্য আছে, যিটো আপোনালোকে ভালকৈয়ে জানে। কি বিহু কি হ'ল? বিহু বুলিলে কিবা দুখ লগা হ'ল। বিহু বুলিলে আজিকালি ঢোল তাল মহৰশিঙা পেঁপা নাবাজে, ৰংমনে ঢোল নবজায়, ৰাংঢালিয়ে নানাচে। এতিয়া বিহুত চাকিৰাৰ দৰে নাচে, হানি সিঙৰ দৰে গান গায়। ভাবিলে বুকুখন ভাগি ছিগি যায়। সেইবোৰ বাদ দিয়ক, আপুনি আহিব কিন্তু। সেই যে স্কুলৰ বাকৰি, যোৱাবাৰ ভোট খুজিবলৈ আহোঁতে মথাউৰিটো বান্ধিম বুলি প্ৰতিশ্ৰুতি দিছিল যে। ভয় নকৰিবহে, সকলোৱে পাহৰিছে। গাঁৱৰ সহজ সৰল মানুহ, তাতে আকৌ বিহু আহিছে, ৰঙালী বিহু। বুজিলে নহয়? আহিব কিন্তু, কাৰণ লাভ আপোনাৰে আছে।